हेलो गाइस मोर अन्य এটা ভিডিওলে আপোনালোকক সকলোকে স্বাগতম জনাইছো কি খবৰ বাৰু ভালনে আজিও উলাই ৰেডি হৈ লৈছো আজি আছে পূজা কি পূজা আছিল সত্যনাৰায়ণ পূজা আজি আছে তাতে যাও ৰাতি হ'ব পূজা কিন্তু দিনতে যাও কিবা কাম আছে নেকি তাৰ কাৰণে আৰু ইফালে একজন অলৱাই হোৱা নাই কাপোৰ চয়েস কৰা হোৱা নাই কি কাপোৰ পিনব তাকে ভাবি আছে ইফালে কাপোৰ एकदम কাপোৰে বিচাৰি পানে আৰু ভিডিওটো হেকলকে চাই থাকিব দেই জি পাৰো দেখুৱাই থাকিম অলপ চলপকে এফালে বস্তু পাতি লৈ ৰেডি হৈছে যাবৰ কাৰণে খৰাই আৰু কলসি লাগে বিলে কলসি ওলাইছে কল তাকে কলটো লৈ লৈছো আৰু ইফালে কাপোৰ লৈ লৈছো এই কাপোৰ কিনবা অৰ্ডাৰ দিছে অৰ্ডাৰ আমার মহাজনী পুরা দরজা সজ্জা তলা মারা আরম্ভ দিচ্ছে এইফালে কমেন্ট দে কিবা এটা এইটো ওলাইছো যাবৰ কাৰণে একদম বস্তু পাতি লৈ ৰেডি হৈছে এটা তলা মাৰি গৈ আমার এইটো ফার্ম হাউসের নিচিনাই হয়েছে ফার্ম হাউস বানাইছে খালি রাতি থাকোয়া আগে মানুহ ৰাখা লাগে ৰাতি মানুহ এই স্যার লাইট সাইড আমি জ্বলাই থৈ গৈছো কারণ কিটা ঠিক নাই না একবার ওলালো যাবৰ কাৰণে এই ঔষধটো মানে পাহৰি আহিছিলো তাকে আকৌ গৈছো ঔষধ আনিবৰ কাৰণে এটা ঔষধ লৈ কিনে ৰেডি ঔষধ লৈ গৈ থাকিম হাতত লগাব লাগিছে মোৰ ইফালে একদম সানগ্লাস পিন্ধি রোড দিছে না না দিনটা পূজা চূজা শেষ হলে না আমি যাম তো পূজা শেষ হলে ঘৰ নাযাম তে কিয় ৰাতি নাযাবি ৰাতি যাম তেনেহ'লে কিয় শাক চাক কুটি নাযাবি কৰ্ম পৰা নাই ভিডিঅ' কৰিব আছে দেখি দিয়ে থাকোঁ দেখিছা কইনা নবহাতে বেলেগ কইনা বহি কইনা বহা ৰেডি পুরা এক্সাইটেড দেখিছা বিয়ার কারণে উপরে দি দুই কিনে হেৰি কৰিব পাৰে এতিয়া 3টা বাজিলে আমি এবাৰ আহিলো ফুল নিবৰ কাৰণে খপাত মাৰা কাজৰা নিবৰ কাৰণে পাও নে নাপাও তাকে সিফালে একদম সানগ্লাস পিন্ধি হিৰো হৈ আছে আমাৰ হিৰো তাকে পাও নে নাপাও আজি ৰবিবাৰ চাই লওঁ ইফালে বাজাৰ নেকি হা No. পূজা ঘৰত ৰেডি হৈ আছে আমি ফুল নিব আহিছোঁ লৈ হৈ গ'ল কাজৰাও ল'লোঁ আৰু এটা কি ফুলটো নামটো নাপাওঁ আৰু এবাৰ মই লৈ লৈছোঁ চশমা জোৰা কেনেকুৱা লাগিছে বেয়া লাগিছে ন মোক কিন্তু পিন্ধি ভাল লাগে এতিয়া কথা মানে বেছি ৰ'দ দিলে নহয় এবাৰ আৰু সৰ্বগত সমাম কাম আছে কামৰ মানে শেষ নাই ইমান কাম আমি ইমান কামলা মানুহ হৈ গৈছো ফাৰ্মাচীত গৈছে দাঁতৰ বিষ এইফালে দাঁতৰ বিষৰ ঔষধ আনিব গৈছে এইফালে দাঁতৰ বিষৰ ঔষধ আনিব গৈছে দাঁতৰ বিষ হৈ আছে এইফালে পেহী আজি ৰাতি থাকিলে খেদবা খোজা নেকি নৰি
ওম মাধব মাধব ডাকে মাধব মাধব ইতে স্মরন্তে সর্বে কামনায় ওম মাধব কই যাবি ওম সত্য নারায়ণ দেবন শুক্ল বর্ণ চতুর্ভুজ শঙ্খ চক্র গদা পদ্ম বনমালা বিভূষিত এস সচন্দন বিল্লপত্রেণ পুষ্পাঞ্জলি ওম শ্রী শ্রী সত্য নারায়ণের নমঃ অলপ অলপ এনে তোর কি আগত দিব অলপ অলপ দিয়া অলপ অলপ আগত শুক্ল বর্ণ চতুর্ভুজ শঙ্খ চক্র গদা পদ্ম বনমালা বিভূষিত এস সচন্দন বিল্লপত্রেণ পুষ্পাঞ্জলি ওম শ্রী শ্রী সত্য নারায়ণে নমঃ নমঃ অলপ রাখো অলপ রাখ আরেকবার ওম সত্য নারায়ণ দেবন শুক্ল বর্ণ চতুর্ভুজ শঙ্খ চক্র গদা পদ্ম বনমালা বিভূষিত এস সচন্দন বিল্লপত্রেণ পুষ্পাঞ্জলি ওম শ্রী শ্রী সত্য নারায়ণে নমঃ এইফালে পূজা শেষ হোৱাৰ পিছতে আকৌ চব্জি কটা পৰ্ব আৰম্ভ হ'ব মানে এইবাৰ চব্জি কাটি থ'ব আৰু ৰাতিৰ তাকে ভাতিজি আৰু খুৰী কৈছে বোলে হ'ব ভিডিঅ' কৰিব নালাগে আৰু কিমান কৰিছ তেনেকৈ আৰু এইফালে বাইদেউ হয় বাইদেউ এয়া জলকীয়া ঠিক কৰি আছে মানে জলকীয়াৰ ঠাৰিবিলাক গুচাই আছে আৰু এনেদৰে নমস্কাৰ গাইস কৈ দি নমস্কাৰ গাইস মাথাত লগাই অলপ আপোনাৰ হৰি বাবা হৰি হৰি আমি খাই আছো বস্তা বলে লাগে আপনি শুই আছে বস্তা নাকি ঐ কইনা চাই দে কইনাই মেহেন্দি দি আছে এলা বান্ধৱীগিলা চবে চাই দে হাই কৈ দে নাই কায়ো নকয় কাম কৰি থাক লাগব কইনাৰ বায়েকৰ ষ্টাইল একদম দুফালে মেহেন্দি লগাইছে হাতত হা তে কালি ৰাতি ভিডিঅ'টো এণ্ড কৰা নহ'লে ভালেখিনি ৰাতি হ'ল আহি পাওঁতে 11:30মান বাজিলে সেইকাৰণে পাহৰিয়ে থাকিলোঁ আৰু ভাগৰতে তো আজি ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ আৰু আজি হৈছে বিয়া তো এতিয়া বিয়াত যাবৰ কাৰণে ওলাম আৰু গা পা ধুলোঁ বাৰু ড্ৰেছ পাতি কৰা নাই তো এতিয়া ওলাম আৰু বেছি টাইম হোৱা নাই এতিয়া 7টামান বাজিলে গা পা ধুই ধাই হৈ গ'ল তাকে এতিয়া ওলাম আৰু যাবৰ কাৰণে আৰু এয়া কালি অলপমান মেহেন্দি আঁকি লৈছোঁ আৰু বাৰু আজিলৈ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই